নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এক্সাম প্ৰেপ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ গণিতৰ পাঠ দ্বিতীয় ৰেখা আৰু কোণটোলৈ আগবাঢ়িছোঁ। এইটো আমাৰ ক্লাছ 6ৰ সাধাৰণ গণিতখনৰ প্ৰথম ভাগৰ দ্বিতীয়টো অধ্যায়। তো দ্বিতীয়টো অধ্যায়ৰ নাম হৈছে ৰেখা আৰু কোণ। এই ভিডিঅ'টোত আমি ৰেখা আৰু কোণৰ কৰি চাৱা খিনি আলোচনা কৰিম। তো আমি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। তো এতিয়া চোৱা, কৰি চাৱা 2.1। তো 2.1ৰ প্ৰথমটো কি কৈছে, 1 নম্বৰ প্ৰশ্নটো যদি আমি মন কৰোঁ, কৈছে যে কাগজ এখিলাত এটা বিন্দু চিহ্নিত কৰা। তো কাগজ এখিলাত এটা বিন্দু চিহ্নিত কৰিব দিছে। আমি 2.1ৰ কৰি চাৱা 2.1ৰ আমি 1 নম্বৰৰ সলিউশন বা সমাধান বুলি কম আমি, সমাধান। ঠিক আছে, সমাধান। কাগজ এখিলাত এটা বিন্দু চিহ্নিত কৰা বুলি কৈছে। তো কাগজ এখিলাত মই এটা বিন্দু চিহ্নিত কৰিলোঁ, এ নাম দিলোঁ। এইটো সমাধান, তোমালোকে এনেকুৱাকৈ লিখিব লাগিব। এইটো এতিয়া কি কৈছে, এই বিন্দুটোৰ মাজেৰে কেইডাল ৰেখা অংকন কৰিব পাৰিবা। তো কেইডাল ৰেখা অংকন কৰিব পাৰিম? এটা বিন্দুৰ মাজেৰে সদায় মন কৰিবা আমি অসংখ্য ৰেখা অংকন কৰিব পাৰোঁ। এইডাল এডাল ৰেখা, 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 এনেকুৱাকৈ আমি অসংখ্য, এইটো আমাৰ উত্তৰটো লিখিব লাগিব। এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা অংকন কৰিব পাৰি। ঠিক আছে, এইবাৰ কি কৈছে চোৱা, এইবাৰ কাগজ খেলাত আন দুটা নিৰ্দিষ্ট বিন্দু চিহ্নিত কৰি লোৱা। তো দুটা আমি নিৰ্দিষ্ট বিন্দু চিহ্নিত কৰিলোঁ, এইটো আৰু এইটো। এইটোৰ নাম এ বুলি ক'লোঁ, এইটোৰ নাম বি বুলি ক'লোঁ। এই দুটা বিন্দুৰ মাজেৰে যোৱাকৈ কেইডাল ৰেখা অংকন কৰিব পাৰিবা। তো আমি দুটা বিন্দুৰ মাজেৰে সদায় তোমালোকে মন কৰিবা এডাল ৰেখা অংকন কৰিব পাৰোঁ। কেইডাল ৰেখা অংকন কৰিব পাৰিবা আমি? এই দুটা বিন্দুৰে যোৱাকৈ আমি এডালহে ৰেখা অংকন কৰিব পাৰিম। তো আমি উত্তৰটো লিখিব লাগিব, এডাল ৰেখা অংকন কৰিব পাৰি। ঠিক আছে, দ্বিতীয় প্ৰশ্নটো চোৱা কি কৈছে। দ্বিতীয় প্ৰশ্নটোত কৈছে, তলৰ চিত্ৰত দিয়া ৰেখাখণ্ডবোৰ চিনাক্ত কৰি নামকৰণ কৰা। ইয়াতে এটা চিত্ৰ দিয়া আছে, আমাক ৰেখাখণ্ডবিলাক উলিয়াব কৈছে। তো 2 নম্বৰৰ সমাধান, 2 নম্বৰৰ সমাধান আমি নামকৰণ কৰিম। আমি যদি চিত্ৰটো মন কৰোঁ, আমি দেখিবলৈ পাইছোঁ পি কিউ ৰেখাখণ্ডবোৰ হ'ল পি কিউ, ওপৰত বাৰ দিলে এইটো ৰেখাখণ্ড হৈ যাব। কিউ আৰ, আৰ এছ, এছ টি আৰু টি ইউ। তোমালোকে ওলোটা ফালৰ পৰাও লিখিব পাৰিবা, কোনো ধৰণৰ আপত্তি নাই, এইটো একো ভুল নহয়। তোমালোকে যদি ইউ টি, টি এছ, এছ আৰ, আৰ কিউ, কিউ পি এনেকুৱাকৈ লিখা, তো এইটো শুদ্ধ হৈ যাব। ইয়াতে চোৱা, ওপৰৰ চিত্ৰত 6টা বিন্দু চিহ্নিত কৰা আছে। ইয়াতে 1 2 3 4 5 6টা, পি কিউ আৰ এছ টি ইউ, 6টা বিন্দু চিহ্নিত কৰা আছে। ইয়াৰে কোনবোৰ বিন্দু মাত্ৰ এডাল ৰেখাখণ্ডত আছে আৰু কোনবোৰ দুডাল ৰেখাখণ্ডত আছে উলিওৱা। এডাল ৰেখাখণ্ডত কোনবোৰ বিন্দু এডাল ৰেখাখণ্ডত আছে। তো আমাৰ এডাল
ৰেখাখণ্ডত এডাল ৰেখাখণ্ডত বুলি ক'লো এইটো এডাল ৰেখাখণ্ডত কোনডাল আছে চোৱা এইটো এডালত আছে এডাল ৰেখাখণ্ডত পি কিউ কোণবৰ বিন্দু বুলি কৈছে কোণবৰ বিন্দু এডাল ৰেখাখণ্ডত আছে আমাৰ পি বিন্দুটো আছে এডাল ৰেখাখণ্ডত পি কিউত আছে কিউ বিন্দুটো নাই কাৰণ কিউ বিন্দুটো দুডাল ৰেখাখণ্ডত আছে এইডালতো আছে আৰ বিন্দুটো এইডালত আছে এছ বিন্দুটো এইডালত আছে টি বিন্দুটো এইডালত আছে কিন্তু ইউ বিন্দুটো এডাল ৰেখাখণ্ডত আছে আকৌ কি কৈছে কোণবোৰ দুডাল ৰেখাখণ্ডত আছে দুডাল ৰেখাখণ্ডত কোনবিলাক আছে তো আমাৰ কিউ বিন্দুটো আছে আৰ বিন্দুটো আছে এছ বিন্দুটো আছে আৰু টি বিন্দুটো আছে আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো নেক্সট চোৱা ইয়াতে কি কৈছে তলৰ চিত্ৰত দিয়া ৰশ্মিবোৰ চিনাক্ত কৰি নামকৰণ কৰিবলৈ কৈছে 3 নম্বৰৰ প্ৰশ্ন নম্বৰ 3ৰ সমাধান ৰশ্মিবোৰ হ'ল কি ৰশ্মি আছে ইয়াতে ই ৰশ্মি আছে ই এফ ৰশ্মি আছে এ ডি ৰশ্মি আছে এ বি ৰশ্মি আছে আৰু এ চি ৰশ্মি আছে আৰু কি ৰশ্মি আছে বি চি ৰশ্মি আছে এইডাল আমাৰ বি চি ৰশ্মি এইটা তাৰপিছত কি কৈছে ইয়াত থকা সকলোবোৰ ৰশ্মিৰ আদিবিন্দু এ হয়নে যদি নহয় আদিবিন্দু এ নোহোৱা ৰশ্মি চিনাক্ত কৰা তো সকলোবোৰ ৰশ্মিৰ আদিবিন্দু এ নহয় যদি নহয় আদিবিন্দু এ নোহোৱা ৰশ্মিবোৰ হ'ল কোনকেইটাৰ আদিবিন্দু এ নহয় এইডালৰ ই এফ ডালৰ আদিবিন্দু এ নহয় আৰু কোনডালৰ নহয় এইডালৰ বি চি ডালৰ নহয় 4 নম্বৰৰ সমাধান 4 নম্বৰটো কি কৈছে চোৱা তলৰ প্ৰত্যেকটোৰে এটাকৈ চিত্ৰ অংকন কৰা এ নম্বৰটো কি কৈছে পি বিন্দুত পি কিউ আৰু পি টি মিলিত হৈছে পি কিউ এইডাল কি ৰেখা পি বিন্দুত এটা বিন্দু পি বিন্দুটোত দুডাল ৰেখা আছে পি কিউ আৰু পি টি কেনেকৈ হ'ব পি কিউ আৰু পি টি ৰেখা তো যদি আমি এইটো এনেকুৱাকৈ দিওঁ এইটো হ'ব আমাৰ পি টি ৰেখা আৰু যদি মই এনেকুৱাকৈ দি ইয়াতে এটা বিন্দু দিওঁ কিউ বুলি এইটো হ'ব আমাৰ পি কিউ ৰেখা যদি টি বিন্দুটো বাদ দিওঁ এইডাল পি কিউ বিন্দুটো বাদ দিলে এইডাল পি টি তো পি বিন্দুত এইডাল ৰেখা তো কৈছে পি বিন্দুত পি কিউ আৰু পি টি মিলিত হৈছে পি বিন্দুত পি কিউ মিলিত হৈছে আৰু পি টি মিলিত হৈছে বি নম্বৰটো চোৱা কি কৈছে
ও বিন্দুত ও এ ও বি আৰু ও চি মিলিত হৈছে এনেকুৱাকৈ দিলোঁ এইটো দিলোঁ মই ও বিন্দু বুলি ক'লোঁ কি মিলিত হৈছে ও এ মিলিত হৈছে এইডাল ও এ ইয়াতে এটা বিন্দু দিলোঁ এইডাল ও বি আকৌ যদি ইয়াতে যদি দিওঁ মই এইডাল হ'ব কি ও চি এইটো বাদ দিলে এই দুটা যদি আমি বাদ দিওঁ এইটো কি হ'ব আমাৰ ও চি এইটো বাদ দিলে ও বি আৰু এইটো বাদ দিলে ও এ তো ক'ত মিলিত হৈছে ও বিন্দুত মিলিত হৈছে তাৰ পাছত যদি আমি মন কৰোঁ তৃতীয়টো কৈছে কি কৈছে তৃতীয়টো চোৱা এ বি আৰু এ বি ৰেখা আৰু চি ডি ৰেখায়ে পি বিন্দুত কটাকটি কৰিছে এ বি আৰু চি ডি বুলি কৈছে আমাক তো এইটো আমাৰ পি বিন্দু বুলি ক'লোঁ এনেকুৱাকৈ এডাল দিলোঁ এডালৰ নাম আমাৰ এ বি আৰু এডাল কৈছে আমাক চি ডি বুলি এইডাল মই এনেকুৱাকৈ দিলোঁ এই কটাকটি কৰা বিন্দুটোৰ নাম মই পি দিলোঁ এডালৰ নাম দিলোঁ চি ডি তো ক'ত কটাকটি কৰিছে এইটো ও বিন্দুত কটাকটি কৰিছে ডি নম্বৰৰ উত্তৰটো কি কৈছে পি কিউ ৰেখাত এ আৰু বি বিন্দু আছে কিন্তু চি বিন্দুটো নাই যদি আমি এডাল ৰেখা আঁকো এডালৰ নাম দিলোঁ পি কিউ ৰেখা ইয়াতে কি কৈছে এ আৰু বি বিন্দুটো আছে তো এটা এ বিন্দু দিলোঁ এটা বি বিন্দু দিলোঁ আছে নোহোৱা বিন্দুটো ইয়াতে দিলোঁ এনেকুৱাকৈ চি বিন্দু তো চি বিন্দুটো নাই তাৰপাছত ই নম্বৰটো চাওঁ আমি কি কৈছে এল ৰেখাত এ আৰু বি বিন্দু দুটা আছে কিন্তু ও বিন্দুটো নাই তো যদি আমি এডাল ইয়াতে ৰেখা আঁকো ইয়াৰ নাম এল বুলি কওঁ ৰেখাডালৰ নাম এল বুলি কওঁ আমি তো এ আৰু বি বিন্দুটো থকা বুলি কৈছে ইয়াতে এ এটা বিন্দু দিলোঁ ইয়াতে বি এটা বিন্দু দিলোঁ ও বিন্দুটো নাই বুলি কৈছে ইয়াতে আমি ও বিন্দুটো দিলোঁ তোমালোকে ইয়াতো দিব পাৰা ঠিক আছে নেক্সট আমি 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ 5 নম্বৰৰ সমাধান 5 নম্বৰত কি কৈছে কাষৰ চিত্ৰটো চোৱা আৰু নামবোৰ লিখা এ কৈছে 5টা বিন্দু তো ইয়াতে চোৱা 5টা বিন্দু আছে আমি বিন্দু মানে গমে পালো পেন্সিলৰ জঙা টোপটোৰে যদি আমি এখন উকা কাগজত এনেকুৱাকৈ এটা চিত্ৰ অংকন কৰোঁ তো এইটোৰে নাম হ'ব কি বিন্দু তো ইয়াতে 5টা বিন্দু আছে কি কি ই ও বি চি আৰু এ এইকেইটা বিন্দু আছে আমি পাৰিম এইটো লিখিব অতি সহজ 5টা বিন্দু বুলি কৈছে 5টা বিন্দু কি কি ই বিন্দু ও বিন্দু বি বিন্দু এ বিন্দু আৰু চি বিন্দু বি নম্বৰত কৈছে আমাক 4ডাল ৰেখাখণ্ড বুলি কৈছে ইয়াতে চোৱা কি কৈছে 4ডাল ৰশ্মি বুলি কৈছে 4ডাল ৰশ্মি 4ডাল ৰশ্মি কি আছে ইয়াতে ৰশ্মি বুলি লিখি দিলোঁ মই ইয়াতে সংক্ষেপতে ৰশ্মি কি ৰশ্মি আছে ইয়াতে চোৱা এডাল আছে ও চি ৰশ্মি এইডাল এইফালে গৈছে এডাল আছে ও এ ৰশ্মি এইফালে আহিছে ও এ ৰশ্মি এডাল আছে ই ও ৰশ্মি বা ও ই ৰশ্মি বুলি ক'ব পাৰোঁ আমি ও ই ৰশ্মি এইডাল এইফালে গৈছে এডাল আছে ও বি ৰশ্মি ও বিন্দুৰ পৰা এইফালে আহিছে ও বি ৰশ্মি আৰু এডাল ৰশ্মি চোৱা কোনফালে গৈছে আছে নেকি আৰু ৰশ্মি নাই তো এডাল এফালে গৈছে এডাল এইফালে এডাল এইফালে গৈছে তো ৰশ্মি 4ডাল বুলি কৈছে 4ডাল ৰশ্মি তো এই 4ডাল ৰশ্মি 1 2 3 4 চি নম্বৰত কৈছে 5ডাল ৰেখাখণ্ড বুলি কৈছে ৰেখাখণ্ড কি ৰেখাখণ্ড আছে চোৱা ও ই ৰেখাখণ্ড আছে
ও ই ও বি আছে ও বি ও এ আছে ও এ ও চি আছে ওপৰ ফালে ও চি আৰু কি আছে আৰু এইডাল ৰেখাখণ্ড ই বি ৰেখাখণ্ড এডাল আছে ই বি ৰেখাখণ্ড হ'ল তাৰপিছত কি কৈছে কাষৰ চিত্ৰত মাত্ৰ এডাল ৰেখা আছে তো এই চিত্ৰটোত মাত্ৰ এডাল ৰেখা আছে এই ৰেখাডালক বাৰু কি কি ভিন্ন নামেৰে নামকৰণ কৰিব পাৰি এই ৰেখাডালক কি কি ভিন্ন নামেৰে নামকৰণ তো ৰেখাডাল হ'ল ই ও বি এইডাল এই যিডাল আছে এইডালে হৈছে আমাৰ ৰেখা কাৰণ দুয়োফালে কি হয় ৰেখাৰ এনেকুৱাকৈ বিস্তৃত হৈ থাকে এইফালে আৰু এইফালে তো ৰেখাডাল আমাৰ ই ও বি তো ই ও বি ডালক আমি আৰু কি বুলি ক'ব পাৰোঁ বি ও ই বুলিও ক'ব পাৰোঁ আমাক ভিন্ন কি নামেৰে কৈছে ভিন্ন নাম যদি আমি ভিন্ন নাম লিখোঁ ভিন্ন নাম বি ও ই বুলি ক'লোঁ মই আকৌ আমি বি ই বুলিও ক'ব পাৰোঁ ই বি বুলিও ক'ব পাৰোঁ আৰু ই ও বিটো বুলি ক'লোৱে আমি এইটো তাৰ পাছৰ শেষৰটো প্ৰশ্ন চোৱা 6 নম্বৰ প্ৰশ্নটো কাষৰ চিত্ৰত ও এ এডাল ৰশ্মি বুলি কৈছে এইটো আমাৰ ও আদি বিন্দু ৰশ্মিৰ সদায় আদি বিন্দু থাকে ও এ এডাল ৰশ্মি এই ৰশ্মিডাল পি কিউ আৰু আৰ বিন্দুৰ মাজেৰে গৈছে এই তিনিটা বিন্দুৰ মাজেৰে আছে পি কিউ আৰেৰে গৈছে এতিয়া কৈছে কি কৈছে 6 নম্বৰৰ সমাধান এ কি কৈছে চোৱা ও এ ৰশ্মিক আৰু কি কি ভিন্ন নামেৰে সূচাব পাৰি ও এ ৰশ্মিক আৰু কি কি ভিন্ন নামেৰে সূচাব পাৰি এডাল আছে আমাৰ ও এ ৰশ্মিৰ ভিন্ন নাম আমি কি বুলি ক'ব পাৰোঁ ও এ ৰশ্মিডালক আমি ও এ ৰশ্মিডালক ও পি ৰশ্মি বুলিও ক'ব পাৰোঁ ও কিউ বুলিও ক'ব পাৰোঁ ও আৰ বুলিও ক'ব পাৰোঁ ও আৰ ৰশ্মি বুলিও ক'ব পাৰোঁনে পাৰোঁ এইটো আমি লিখিব লাগিব ও পি ৰশ্মি ও কিউ ৰশ্মি আৰু এইটো হ'ব আমাৰ ও আৰ ৰশ্মি হা বি নম্বৰটো কি কৈছে ও এ ৰশ্মিক এ ও বুলি ক'ব পাৰিনে যদি নোৱাৰি কিয় এইটো আমাৰ নোৱাৰি কিয় নোৱাৰি কাৰণটো হ'ল কাৰণ যিটো আগত লিখো সেইটো আদি বিন্দু ইয়াতে এটো আদি বিন্দু নেকি নহয় ওটোৱে আদি বিন্দু কাৰণ এ আদি বিন্দু নহয় ঠিক আছে সি নম্বৰটো যদি আমি চাওঁ কি কৈছে চোৱা ও পি ৰশ্মি ও কিউ ৰশ্মি ও আৰ ৰশ্মি আৰু ও এ ৰশ্মিয়ে একেডাল ৰশ্মিকে সূচায়নে ও পি ও কিউ ও আৰ আৰু ও এ ৰশ্মি একেডাল ৰশ্মিকে সূচায়নে উত্তৰটো হ'ব আমাৰ কি সূচায় তো সেইকাৰণে আমি ও এ ৰশ্মিৰ ভিন্ন নামত ও পি ৰশ্মি ও কিউ ৰশ্মি আৰু ও আৰ ৰশ্মি বুলি লিখিছিলোঁ বুজি পালা এইটো হ'ব আমাৰ সূচায় ইয়াৰ পাছত আমাৰ কি আছে কোণ আছে কোণ মানে কি চোৱা এটা কোণ দুডাল ৰশ্মিৰে গঠন হয় যাৰ এটা সাধাৰণ আদি বিন্দু থাকে এই সাধাৰণ বিন্দুটোক শীৰ্ষবিন্দু আৰু ৰশ্মি দুটা কোণৰ বাহু বুলি জনা যায় এইবিলাক কথাবিলাক তোমালোকে ভালদৰে পঢ়িবা কোণ কি বস্তু কোণ মানে হৈছে সদায় এটা বিন্দু থাকিব ইয়াতে ও বুলি ক'লো
এই বিন্দুৰ পৰা যদি এইফালে এডাল ৰশ্মি যায় আৰু এনেকৈ এডাল ৰশ্মি যায়, ইয়াতে মই নাম দি দিলোঁ এ আৰু বি। তো সদায় এইখিনিত যিটো উৎপন্ন হৈছে সংযোগ, দুডাল ৰশ্মি যেতিয়া লগ হয় এটা বিন্দুত, তো সদায় কি হয়, কোণৰ সৃষ্টি হয়। এইটোৰে নাম হৈছে কোণ। আৰু এই বিন্দুটো, যিটো বিন্দুত দুডাল ৰশ্মিয়ে মিলিত হয়, সেই বিন্দুটোক কি বুলি ক'ব, কোণটোৰ শীৰ্ষবিন্দু বুলি ক'ব। আৰু এই ৰশ্মি দুডালৰ কি বুলি ক'ব, এই বিন্দুটো সাপেক্ষে, এই শীৰ্ষবিন্দুটো সাপেক্ষে দুডাল বাহু, কোণৰ বাহু বুলি ক'ব। এই কোণটোৰ অ বি আৰু অ এ হৈছে কি, বাহু। তাৰ পাছত এইবিলাক তোমালোকে চাবা, চিত্ৰ ইয়াতে চোৱা। কোণ এটাৰ মাপ হ'ল ৰশ্মিৰ ঘূৰ্ণনৰ পৰিমাণ। এইখিনি কথা ভালদৰে পঢ়িবা তোমালোকে। তাৰ পাছত চোৱা, কৰি চাও আহা 2 পইণ্টত কি কৈছে, তোমাৰ চৌপাশে চোৱাচোন, তাত বিভিন্ন আকৃতিৰ সৃষ্টি কৰা কোণৰ আৰ্হি দেখিবলৈ পাবা। তলত কিছুমান তেনে আকৃতিৰ চিত্ৰ দিয়া আছে। ইয়াতে চোৱা, ডাঠ কাগজৰ বাকচ, এইটো ডাঠ কাগজৰ বাকচ আমি দেখিছোঁ, এইটো। তাৰপাছত চকী এখন দিয়া আছে। তাৰ পাছত কি দিয়া আছে, এখন প্ৰৱেশদ্বাৰ, মানে আমাৰ গেট বুলি কওঁ যিখন ঘৰৰ সন্মুখত বা স্কুলৰ গেট, এনেকুৱা এখন। ইয়াত থকা কোণবোৰ বিচাৰি উলিওৱা আৰু কোণবোৰৰ শীৰ্ষবিন্দু আৰু বাহুবোৰ চিনাক্ত কৰা। শীৰ্ষবিন্দু আৰু বাহুবোৰ চিনাক্ত কৰিব লাগিলে আমি কি কৰিব লাগিব, ইয়াতে যদি আমি ডাঠ কাগজৰ বাকচটো মন কৰোঁ, ইয়াতে কি হৈছে, চাৰিকোণীয়া। এইটো কাগজৰ বাকচ সদায় কেনেকুৱা থাকে, চাৰিকোণীয়া থাকে। আৰু চাৰিকোণীয়া বাকচত এই প্ৰত্যেকটা কোণ 90 ডিগ্ৰীৰ হয়। তো এইটো যদি আমি 1 নম্বৰৰ কৰি চাওঁ, 2 পইণ্টত 1 নম্বৰৰ কোণবোৰ বিচাৰি উলিয়াব বুলি কৈছে। তো মই এই বাকচটোৰ এইখিনি আঁকি দিছোঁ, এইখিনি এনেকুৱাকৈ, এইটো এনেকুৱাকৈ আছে, এনেকুৱাকৈ আছে, এইটো বাকচ। তো এইবিলাক কোণ। যদি মই বাকচটোৰ এইবিলাক নামকৰণ কৰি দিওঁ, এ বি চি ডি ই এফ আৰু জি বুলি, তেতিয়া কৈছে কি, ইয়াত থকা কোণবোৰ বিচাৰি উলিওৱা আৰু কোণবোৰৰ শীৰ্ষবিন্দু আৰু বাহুবোৰ উলিওৱা। ইয়াতে থকা কোণবোৰ হ'ল, এইটোত থকা কোণবোৰ হ'ল এটা কোণ আমি এ চি ডি বুলি ক'ব পাৰোঁ, এইটো এ চি ডি। এটা কোণ ক'ব পাৰোঁ আমি, এইটো কোণ এ বি ডি। এটা কোণ ক'ব পাৰোঁ, এইটো কোণ বি ডি চি। এটা কোণ ক'ব পাৰোঁ, এইটো কোণ চি এ বি। এটা কোণ ক'ব পাৰোঁ আমি, এইটো কোণ এ জি এফ। এইটো এটা কোণ ক'ব পাৰোঁ আমি, এইটো কোণ জি এফ বি বুলি, এটা কোণ ক'ব পাৰোঁ ওপৰ ফালে, এইটো কোণৰ নাম হ'ব জি এ বি। এটা কোণ ক'ব পাৰোঁ, এইটো কোণ এ বি এফ বা এফ বি এ। এটা কোণ ক'ব পাৰোঁ, এইটো কোণ বি ডি ই। এটা কোণ ক'ব পাৰোঁ, এইটো কোণ ডি ই এফ। এটা কোণ ক'ব পাৰোঁ, এইটো কোণ বি এফ ই। এটা কোণ ক'ব পাৰোঁ, এইটো কোণ ডি বি এফ। ঠিক আছে। আকৌ কি কৈছে, কোণবোৰৰ শীৰ্ষবিন্দু তো কোণবোৰৰ শীৰ্ষবিন্দু
এইটো চি, বি, ইয়াতে ডি, ইয়াতে এ, ইয়াতে জি, ইয়াতে এফ, ইয়াতে এ। মাজত যিটো লিখিম সেইটোৱে কোণৰ শীৰ্ষবিন্দু হ'ব। মাজৰ যিটোৱে লেটাৰ তোমালোকে লিখিবা সেইটোৱে হ'ব কোণটোৰ কি শীৰ্ষবিন্দু। এইটো বি, ইয়াতে ডি, এইটোৰ ই, এইটোৰ এফ আৰু এইটোৰ বি। তাৰ পাছত কি কৈছে বাহুবোৰ চিনাক্ত কৰা। বাহুবোৰ হৈছে বাহুবিলাক কোনবিলাক, এইডাল এডাল বাহু, ইয়াতে এ চি। যদি আমি কোণ এ চি ডিটোৰ কথা কওঁ, এই কোণটোৰ কথা কওঁ, ইয়াৰে শীৰ্ষবিন্দু হৈছে চি আৰু ইয়াৰে বাহু হৈছে এ চি বাহু আৰু চি ডি বাহু, এনেকুৱাকৈ বাকী কেইটাও হ'ব। ঠিক আছে, তো 2 নম্বৰটোৰ সলিউশনটো কৈ দিছোঁ। দ্বিতীয়তে কি কৈছে চোৱা, কাষৰ চিত্ৰত গঠন হোৱা কোণৰ আকৃতিবোৰ দেখিছানে? ইয়াতে দুটা চিত্ৰ দিয়া আছে। প্ৰত্যেকটো চিত্ৰৰ পৰা অন্তত দুটাকৈ কোণ বিচাৰি উলিওৱা আৰু কোণ গঠন কৰা বাহু আৰু শীৰ্ষবিন্দু চিনাক্ত কৰা। যদি আমি প্ৰথমতে এইটো চিত্ৰ লওঁ, এইটো কেনেকুৱাকৈ আছে, এনেকুৱা এখন কি আছে ব্লেকবোৰ্ড আছে বা আমাৰ বৰ্ড এখন থোৱা আছে। বৰ্ডখন এনেকুৱাকৈ ৰখা আছে, বৰ্ডখন এনেকুৱাকৈ ৰখা আছে। এই বৰ্ডখনৰ কি কৈছে দুটাকৈ কোণ বিচাৰি ওলোৱা আৰু কোণ গঠন কৰা বাহু আৰু শীৰ্ষবিন্দু। তো প্ৰথমতে শীৰ্ষবিন্দু এ বি চি ডি নামকৰণ কৰিলোঁ। যদি এই বৰ্ডখনৰ আমি কোণৰ কথা কওঁ, কোণ আমাৰ কি, এইটো এটা কোণ, এইটো এটা কোণ, এইটো এটা কোণ, এইটো এটা কোণ। তো এটা কোণ হৈছে আমাৰ বি এ ডি, এটা কোণ হৈছে এ বি চি, এটা কোণ হৈছে আমাৰ বি চি ডি, এটা কোণ হৈছে আমাৰ এ ডি চি। 4টা কোণ আছে। আৰু চতুৰ্ভুজত সদায় এইটো এটা চতুৰ্ভুজ, আয়ত আকৃতি, এইটো আমাৰ আকৃতি, এইটো হৈছে এইটো আয়ত আকৃতি। আৰু ইয়াতে সদায় 4টা কোণ থাকিব। আকৌ যদি ইয়াৰ পৰা আমি দুটা কোণৰ কথা কৈছে, আমি চাৰিওটা লিখি দিলে, আমি এই দুটা কোণৰ যদি আমি শীৰ্ষবিন্দুটো লিখো, শীৰ্ষবিন্দু কি হ'ব? মই এতিয়া কৈছিলোঁ বি এ ডি কোণৰ শীৰ্ষবিন্দু হৈছে এ আৰু এইটোৰ হ'ব বি। এ বি চিৰ শীৰ্ষবিন্দু হ'ব বি। ঠিক আছে, তাৰ পাছত কি কৈছে কোণ গঠন কৰা বাহু। কোণ গঠন কৰা বাহু প্ৰথমতে হৈছে বি এ, ইয়াৰ পাছত হৈছে এ ডি, এইটো এটা, আৰু এইটোৰ পৰা এ বি কমা বি চি হ'ল এনেকুৱা। তাৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা, কুৱেশ্যন নম্বৰ 3 সমাধান। কি কৈছে ইয়াতে, পি কিউ আৰু পি আৰ বাহুৱে গঠন কৰা এটা কোণ অংকন কৰি কোণটোৰ বাহু আৰু শীৰ্ষবিন্দু চিহ্নিত কৰা। পি কিউ, এইটো দিলো পি কিউ আৰু পি আৰ বুলি কৈছে, এইফালে দিলো আৰ। পি আৰ পি কিউ গঠন কৰা এটা কোণ অংকন কৰা। এইটো এটা কোণটো হৈছে আমাৰ কি কোণ, আৰ পি কিউ। যিটো মাজত লিখিম সেইটোৱে কোণ বুজাব, এইটো হৈছে কোণ। এই কোণটোৰ বাহু কি, এডাল বাহু হৈছে পি আৰ আৰু এডাল বাহু হৈছে আমাৰ পি কিউ বাহু, এনেকুৱা কৈ দিবা পি কিউ বাহু। আকৌ শীৰ্ষবিন্দুটো আমাৰ কি হ'ব, এইটো শীৰ্ষবিন্দু পি হৈছে শীৰ্ষবিন্দু। মই অলপতে তোমালোকক কৈ দিছিলোঁ কোণ কি, বাহু কি আৰু শীৰ্ষবিন্দু কি। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা, কি দিয়া আছে ইয়াতে, কাষৰ চিত্ৰত মুঠ
কেইটা কোণ আছে এইটো চিত্ৰত কেইটা কোণ আছে ইয়াতে সৰ্বমুঠ 3টা কোণ আছে 4 নম্বৰৰ সমাধান ইয়াতে কেইটা কোণ আছে আমাৰ 3টা কোণ আছে কোণ 3টা আছে চি ও বি এ ও বি আৰু এ ও সি 3টা কোণ আছে 5 নম্বৰটোৰ সমাধানটো কি কৈছে প্ৰশ্নটো কি কৈছে 5 নম্বৰত তলৰ চিত্ৰত চিহ্নিত কৰি ৰখা কোণবোৰৰ নাম লিখা ইয়াতে এৰো মাৰ্কেৰে দেখুৱাই দিছে এই কোণ দুটাৰ কথা কৈছে প্ৰথমতে এইটো কোণ তাৰপিছত এই ডাঙৰটো তো যিটো সৰু কোণ সেইটো হৈছে আমাৰ এ ও বি সৰুটো এ ও বি আৰু ডাঙৰটো হৈছে এ ও সি তাৰপিছত 6 নম্বৰৰ সমাধান 6 নম্বৰটো কি কৈছে তোমাৰ বহীত এ বি আৰু চি 3টা বিন্দু এনেদৰে লোৱা যাতে বিন্দু 3টা এডাল ৰেখাত বা একে ৰেখাত নাথাকে এই 3টা বিন্দু ইয়াৰ পৰা তুমি এ নম্বৰ আছে 3টা বিন্দু এ বি আৰু চিৰ যিকোনো এজোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা অংকন কৰিব পাৰিবা এজোৰ ৰেখাৰ মাজেদি কেইডাল ৰেখা যদি আমি এইজোৰ ৰেখাৰ কথা কওঁ বি আৰু চি ইয়াৰে মাজেৰে আমি এডাল পাৰিম এ বি জোৰৰ মাজেৰে আমি এডাল পাৰিম আৰু এ চি জোৰৰ মাজেৰে আমি এডাল পাৰিম এনেকুৱাকৈ তো আমি মুঠতে কেইডাল ৰেখা অংকন কৰিব পাৰিম 3ডাল ৰেখা 3ডাল ৰেখা 3ডাল কি এ চি ৰেখা বি চি ৰেখা আৰু এ বি ৰেখা হল বি নম্বৰটো চাও কি কৈছে উৎপন্ন হোৱা ৰেখাবোৰৰ নামাকৰণ কৰা তো নামাকৰণ মই কৰিলো এইটোৱে এ চি বি চি এ বি হল সি নম্বৰটো ৰেখাবোৰে কেইটা কোণ উৎপন্ন কৰিলে উৎপন্ন হোৱা কোণবোৰৰ নাম লেখা তো কেইটা কোণ উৎপন্ন কৰিছে 3টা আৰু কোণ কেইটা হৈছে চি এ বি চি আৰু এটা কি এ চি বি ঠিক আছে ডি নম্বৰ চাওক তোমাৰ বহীত আৰু এটা বিন্দু ডি এনেদৰে লোৱা যাতে ডি বিন্দুটো কোনো ৰেখাত নাথাকে তো আমি যদি ইয়াতে এটা বিন্দু দিওঁ আৰু এইটোক আমি ডি বুলি নামকৰণ কৰোঁ তো এইটোৱে হ'ব এতিয়া যিকোনো এজোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা বেছিকৈ অংকন কৰিব পাৰিবা বেছিকৈ কেইডাল ৰেখা অংকন কৰিব পাৰি আমি এইফালে এডাল দুডাল 3ডাল তো আমি 3ডাল ৰেখা বেছিকৈ আগতে আমি 3ডাল পাৰিলো আৰু বেছিকৈ বুলি কৈছে আমাৰ এজোৰ বিন্দুৰ মাজেৰে তুমি কেইডাল ৰেখা অংকন কৰিব পাৰিবা তুমি 3ডাল ৰেখা অংকন কৰিব পাৰিম বেছিকৈ অংকন কৰিব পাৰিবা বুলি কৈছে 3ডাল ৰেখা অংকন কৰিব পাৰিম আমি বেছিকৈ ইয়াতে যদি এটা দিওঁ 1ডাল 2ডাল 3ডাল আগতে 3ডাল আছিল মানে মুঠতে আমি 6ডাল পাৰিম কৈছে কি নেক্সট ই নম্বৰটো চোৱা এ বি চি আৰু ডি এই 4টা একে ৰেখাত নথকা বিন্দুৰ পৰা যিকোনো এজোৰ বিন্দুৰ মাজেৰে যোৱা কেইডাল ৰেখা পালা এ বি চি আৰু ডি এই 4টা একে ৰেখাত নথকা বিন্দুৰ পৰা যিকোনো এজোৰ বিন্দুৰ মাজেদি
যোৱা কেইডাল ৰেখা পালা যিকোনো এজৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা পালা বিন্দুৰ পৰা এই চাৰিটা বিন্দুত কি বুলি কৈছে এ বি চি আৰু ডি এই চাৰিটা একে ৰেখাত নথকা বিন্দুৰ পৰা ইয়াতে এটা যদি আমি বিন্দু দিওঁ যিকোনো এজৰ বিন্দুৰ মাজেৰে যোৱা কেইডাল ৰেখা পাবা আকৌ আমি তিনিডাল ৰেখা পাম এইটো উত্তৰ হ'ব তিনিডালেই হ'ব তিনিডাল এফ নম্বৰটো চোৱা এ বি চি আৰু ডি বিন্দু সংযোগী সম্ভাৱ্য সকলোবোৰ ৰেখাই শীৰ্ষবিন্দু চাৰিটাত গঠন কৰা কোণৰ সংখ্যা কিমানটা কোণ উৎপন্ন কৰিলে যদি আমি কোণৰ সংখ্যা মন কৰোঁ ইয়াতে চোৱা ৰেখাই শীৰ্ষবিন্দু চাৰিটাত গঠন কৰা কোণৰ সংখ্যা ইয়াতে কেইটা কোণ গঠন কৰিছে দুটা এইটো এটা ইয়াতে কেইটা দুটা চাৰিটা হ'ল ইয়াতে দুটা ছয়টা ইয়াতে দুটা আঠটা তো আমাৰ উত্তৰটো হ'ব 8টা কোণ 8টা কোণ তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে তোমালোকে আমাৰ ভিডিঅ'টো চাই যদি ভাল পাইছা তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ আমি নেক্সট ক্লাছত 2.3ৰ সমাধানখিনি লৈ আহিম আৰু এনেকুৱাকৈ আমাৰ গৈ থাকিব আৰু লাইক কৰি দিবা আৰু কমেণ্ট কৰি জনাবা তোমালোকে যদি কিবা অসুবিধা পাইছা তো আজিলৈ ইমানেই আছিলে ধন্যবাদ